হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আছাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপাৰেশ্যন ইউটিউব চেনেল। আপোনালোকক মই অলৰেডি কৈছোঁ যে আমি এতিয়াৰে পৰা অসম টেট প্ৰিপাৰেশ্যন সম্পৰ্কে ভিডিঅ' বনাম আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আমি অসমীয়াৰ এটা শব্দ প্ৰকাশ কৰা, যেনে ধান থোৱা ঘৰক কোৱা হয় ভঁৰাল, যি অনাই বনাই ঘূৰি ফুৰে তাক কোৱা হয় যাযাবৰ, দেউতাকৰ সখীয়ে কয় তাৱৈ, এনেকুৱা ধৰণৰ মুঠ 230টা প্ৰশ্ন আপোনালোকক আগবঢ়াম। আৰু আমি 4টা খণ্ডত 230টা এই যিটো প্ৰশ্ন আছে সেইকেইটা আগবঢ়াম। আৰু তাৰে ভিতৰত এইটো হৈছে প্ৰথমটো খণ্ড, আৰু এই খণ্ডটোত আমি 60টা এটা শব্দত প্ৰকাশ কৰা আলোচনা কৰিম। আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমাৰ প্ৰথমটো হৈছে 1 নম্বৰ যে ধান থোৱা ঘৰক কি বুলি কোৱা হয়। ধান থোৱা ঘৰক কি বুলি কোৱা হয়? ভঁৰাল। যি অনাই বনাই ঘূৰি ফুৰে তাক কি বুলি কোৱা হয়? যাযাবৰ। 3 নম্বৰটো হৈছে নাম নধৰাকৈ দিয়া গালি, গোৱাল গালি। দেউতাকৰ সখীয়েক কি বুলি কোৱা হয়? তাৱৈ। আপুনি সকলোৱে জানে যে দেউতাকৰ সখীয়েক তাৱৈ বুলি কয়, আৰু তাৱৈৰ ঘৈণীয়েক হৈছে আমৈ। ইয়াৰ পিছত আছে যে যি আনৰ অধীন নহয়। আপোনালোকে কওকচোন, যি আনৰ অধীন তাক কি বুলি কোৱা হয়? স্বাধীন। তেওঁ মানে কোনো কাৰো অধীন নহয়, তো স্বাধীন হয়। ইয়াৰ পিছত যি আনৰ অধীন হয় তাক কি কোৱা হয়? পৰাধীন। ইয়াৰ পিছত আছে যে গৰু বন্ধা ঘৰ, গোহালি। সকলোৱে জানে গোহালি কি? গৰু বন্ধা ঘৰ কি বুলি কয়? গোহালি। ঘোঁৰা বন্ধা ঘৰ কিন্তু কি বুলি কয় তাক? অস্তাবল। যি পথৰ পৰা বিচলিত হৈছে তাক কি বুলি কোৱা হয়? পথভ্ৰষ্ট। 11 নম্বৰ হৈছে যি আনৰ কথা, যি কথাৰ অৰ্থ নাই তাক কি বুলি কয়? অৰ্থহীন বা নিৰৰ্থক। 12 নম্বৰ হৈছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক কি বুলি কোৱা হয়? পৰনিৰ্ভৰশীল। 13 নম্বৰ হৈছে যি নিজৰ ওপৰত নিৰ্ভৰ তাক বুলি কি কোৱা হয়? আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী, যোনে নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে। আৰু 14 নম্বৰ হৈছে যাক কল্পনা কৰিব নোৱাৰি তাক কি কয়? কল্পনাতীত। ইয়াৰ পিছত আমাৰ আছে 15 নম্বৰটো, চাওক, যাৰ নাই আদি তাক কি বুলি কোৱা হয়? অনাদি। ইয়াৰ পিছত আছে যাৰ নাই অন্ত তাক কি বুলি কোৱা হয়? অনন্ত, যাৰ কেতিয়াও অন্তই নাই। যাৰ সীমা নাই, যাৰ কোনো সীমাই নাই কি বুলি কোৱা হয়? অসীম। যাক বৰ্ণনা কৰিব নোৱাৰি, অবৰ্ণনীয়। যাক বাৰণ কৰিব নোৱাৰি তাক কি কোৱা হয়? অনিবাৰ্য। আৰু যাক লংঘন কৰিব নোৱাৰি তাক কি বুলি কোৱা হয়? অলভ্য। ইয়াৰ পিছত 21 নম্বৰটো চাওক, যাক দেখা নাযায় তাক কি বুলি কয়? অদৃশ্য। যাক সহজে লাভ কৰিব নোৱাৰি তাক কি বুলি কয়? দুৰ্লভ। দুৰ্লভ কোৱা হৈছে যাক আমি সহজে, যিটো বস্তু আমি সহজে লাভ কৰিব নোৱাৰোঁ। আৰু যাক সহজে পোৱা যায়, যাক আমি ইজিলি পাই যাওঁ তাক কি বুলি কোৱা হয়? সুলভ। যাৰ নাম নাই, যাৰ কোনো নাম নাই তাক কি বুলি কোৱা হয়? অনামী। যাৰ সীমা আছে তাক কি বুলি কয়? সসীম। তাৰ সীমা আছে, কয় নহয়, তাৰ এটা সকলো বস্তু এটা সীমা থাকে, এই সীমাৰ কি হয়? সসীম। যাক পৰিহাৰ কৰিব নোৱাৰি তাক কি হৈছে? অপৰিহাৰ্য। 27 নম্বৰটো হৈছে যাৰ ধাৰ আছে ধাৰুৱা। আৰু 28 নম্বৰটো হৈছে যি অলপতে শুনে, শহাকনীয়া। ইয়াৰ পিছত আছে আমাৰ 29 নম্বৰটো চাওক, যি কাৰো পক্ষত নাথাকে। যি কাৰো পক্ষত নাথাকে কি বুলি কোৱা হয়? নিৰপেক্ষ। যি নিশাচৰে, কয় নহয়, তই নিশাচৰ প্ৰাণী। কিছুমানে ৰাতি দেৰিকৈ হোৱাৰ কাৰণে আমি লগৰবোৰক এনেই জোকাও নহয়, তই এটা নিশাচৰ, মানে যোনে নিশা চৰে দেৰি। ইয়াৰ পিছত আছে যি সহ্য কৰিব পাৰে তাক কি বুলি কয়? সহনশীল। যি মাছ মাংস নাখায় তাক বুলি কি কোৱা হয়? নিৰামিষাহাৰী। আৰু 33 নম্বৰটো যি ভিক্ষা কৰে তাকতো জানে আপোনালোক ভিক্ষাৰী। আৰু 34 নম্বৰটো হৈছে যি খুজি মাগি খায় তাক কি কয়? খোজনীয়া বা মগনীয়া। যি আনৰ বস্তু বলেৰে নিয়ে তাক কি কয়? ডকাইত। আৰু 34 নম্বৰটো হৈছে যে আপোনালোকে এইটো জানে, যি কথা জনা যায় তাক কি বুলি কোৱা হয়? অজ্ঞাত। ইয়াৰ পিছত 37 নম্বৰটো হৈছে যি কাৰো লগত মিলিব নোৱাৰে, অজিন পাতকী। 38 নম্বৰটো হৈছে দুটা মাহৰ মাজৰ দিন, দুমাহী বা সংক্ৰান্তি আমি কওঁ নহয়, দুমাহী। 39 নম্বৰটো হৈছে যিজনে নিয়মত খৰচ কৰে, মিতব্যয়ী। আমি কওঁ নহয়, তই বহুত মিতব্যয়ী দেই, তই বহুত খৰচত চল। 40 নম্বৰটো হৈছে যি সঁচা কথা কয়, সত্যবাদী। কয় নহয়, বা মানুহটো বহুত সত্যবাদী আছিল দেই। ইয়াৰ পিছত আমাৰ আজি 41 নম্বৰটো হৈছে
যি মিছা কথা কয় নহয় আমি কওঁ নহয় এই তই বহুত মিছলীয়া দেই, বহুত মিছা কথা কওঁ তই। 42 নম্বৰটো হৈছে যি ঘৰত উপজে তাক কি কয় ঘৰ উপজা। যি বনত উপজে তাক কি বুলি কোৱা হয় বনজ। যি নগৰত থাকে তাক কি কয় নগৰীয়া, আৰু যি গাঁৱত থাকে তাক কি বুলি কয় গাঁৱলীয়া। যি বিদেশত থাকে তাক কি কয় প্ৰৱাসী। আমি কওঁ নহয় প্ৰৱাসী মূলৰ অসমীয়া মানে কি যি হ'ল মানে আপোনাৰ বিদেশত থাকে, যি বিদেশত অসমীয়া থাকে সেইবিলাক কি কয় প্ৰৱাসী অসমীয়া। তো বিদেশৰ পৰা অহা লোক বিদেশী আপোনালোকে জানেই, এইটো সমস্যা আমাৰ বহুত আছে অসমত, বিদেশী সমস্যা। 48 নম্বৰটো হৈছে যি ভয় নকৰে তাক কি বুলি কোৱা হয় নিৰ্ভীক। যি কাকো ভয়েই নকৰে তাক নিৰ্ভীক বুলি কোৱা হয়। ইয়াৰ পিছত 39 নম্বৰটো হৈছে আনৰ ভাল দেখিব নোৱাৰা তাক কি বুলি কোৱা হয় চকু চৰহা বা পৰশ্ৰী কাতৰ। 50 নম্বৰটো হৈছে একে গুৰুৰ শিষ্য হৰিভকত, হৰিভকত বা সতীৰ্থ। আৰু একে শ্ৰেণীত পঢ়া সহপাঠী, আমি কওঁ আমি দুজন সহপাঠী হয়। তাৰপিছত আছে আমাৰ একে মাকৰ সন্তান সহোদৰ বা সদৰ, মানে ভাই ভনী। গোটেই জীৱন জুৰি আজীৱন কয় নহয়, গোটেই জীৱন জুৰি এইটো কৰ্মত সাধনা আছে আজীৱন। মাগিলেও ভিক্ষা নোপোৱা সময় তাক কি বুলি কয় দুৰ্ভিক্ষা। জন্মৰ পৰা অন্ধ যি তাক কি হয় জন্মান্ধ। আৰু যি এটা চকুৰ নেদেখে তাক কি বুলি কোৱা হয় কণা। 7 নম্বৰটো হৈছে দুয়োটা চকুৰে নেদেখা লোক তাক কি বুলি কয় অন্ধ। যি কথা ক'ব নোৱাৰে তাক কি বুলি কয় মূক বা বোবা। আৰু 59 নম্বৰটো হৈছে যি শুনাও নাপায় কথা ক'ব নোৱাৰে তাক কি বুলি কয় মূকবধিৰ। ইয়াৰ পিছত আমাৰ আজিৰ অন্তিমটো হৈছে 60 নম্বৰ, যে শাৰীৰিকভাৱে অক্ষম লোকক কি বুলি কয় প্ৰতিবন্ধী। যি শাৰীৰিকভাৱে অক্ষম তাক কি প্ৰতিবন্ধী। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আৰু আমি যিটো আমাৰ পাৰ্ট 2 বা খণ্ড নম্বৰ 2, সেই পাৰ্ট 2টো ভিডিঅ'টো অতি সোনকালে লৈ আনিম। আৰু সেই পাৰ্ট 2টো এটা শব্দ প্ৰকাশ কৰাৰ মুঠ 60টা প্ৰশ্ন থাকিব। ধন্যবাদ।